নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গৰম দিনত ফুলা বহুত ধুনীয়া এজোপা পাৰ্মানেণ্ট ফুলৰ যত্নৰ ওপৰত ক'ম। এই ফুলজোপাৰ নাম হৈছে ব্লিডিং হাৰ্ট। এই ফুলজোপাৰ গৰম দিনৰ যত্ন, ঠাণ্ডা দিনৰ যত্ন আৰু কি সাৰ প্ৰয়োগ কৰিলে ফুলজোপা বেছিকৈ ফুলিব আৰু লগতে কিমান পৰিমাণত এই সাৰ ব্যৱহাৰ কৰিব লাগে, এই সকলোবিলাক বিষয় মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম। এই ফুলবিধ দুটা ৰঙত পোৱা যায়, এটা হৈছে ৰঙা ৰঙৰ আৰু আনটো হৈছে বগা ৰঙৰ। মোৰ ওচৰত অকল এই বগা ৰংটোহে আছে। ই এবিধ লতা জাতীয় ফুল হয়। এই ফুলজোপাক বগাবৰ বাবে ব্যৱস্থা কৰি দিলে গছজোপা বহুত ডাঙৰ হয়। মোৰ ইয়াত ঠাইৰ অভাৱৰ বাবে মই বগাবলৈ দিয়া নাই। বগাবলৈ নিদি এনেদৰে সৰুকৈ ৰাখিলেও গছজোপা বহুত ধুনীয়া লাগে। মাত্ৰ ইয়াক ছাপৰ্ট হিচাপে মাৰি এডাল বা বাঁহ এডাল পুতি দিব লাগে, তেতিয়া গছজোপা পৰি নাযায়। ঠাণ্ডা দিনকেইটা এই ফুলজোপাৰ ডৰমেঞ্চি পিৰিয়ড হয়। সেই সময়খিনিত এই ফুলবিধক কোনো ধৰণৰ যত্ন লোৱাৰ প্ৰয়োজন নাথাকে। গছজোপা যদি সৰুকৈ ৰাখিব বিচাৰে তেন্তে ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ আৰম্ভণিতে ইয়াৰ ডালবোৰ কাটি দিব লাগে। ঠাণ্ডা দিনত এই ফুলজোপা নুফুলে আৰু ইয়াৰ পাতবোৰো বেয়া হৈ যায়। সেই সময়খিনিত এই ফুলবিধক ৰ'দ পৰা ঠাইত ৰাখিব লাগে আৰু ডেইলি পানী দিব লাগে, যাতে পানীৰ অভাৱত গছজোপা মৰি নাযায়। এনেদৰে প্ৰুনিং কৰি দিলে গছজোপাত যিবোৰ নতুন পোখা আহে সেই পোখাবিলাকত ফুল ভাল হয়, মানে গছজোপা বেছিকৈ ফুলে তেতিয়া। আৰু ইয়াৰ ডালবিলাক পেলাই নিদি ইচ্ছা কৰিলে আমি তাৰ পৰা পুলি বনাব পাৰোঁ। ইয়াৰ ডালবিলাক মাটিত গুজি ঠাণ্ডা ঠাইত ৰাখি দিলে খুব সহজতেই হৈ যায়। মই ইয়াত 3টা ডাল ৰুইছিলোঁ। 3টা ডালেই ধুনীয়াকৈ বাচিলে আৰু এতিয়া ইয়াক কলি আহিবলৈ আৰম্ভ কৰিছে। ইয়াতো মই কেইটামান ডাল ৰুই থৈছিলোঁ এনেদৰে, আৰু এইকেইটাও গোটেইকেইটা বাচিলে, এটাও মৰা নাই। ইয়াত 4টা ডাল মোৰ বাচিলে আৰু ইয়াতো ফুলিবলৈ আৰম্ভ কৰিছে। মাৰ্চ এপ্ৰিল বা বাৰিষা সময়খিনিয়েই এই ফুলজোপাৰ কাটিং লগোৱাৰ উপযুক্ত সময়। ইয়াৰ পুলিবিলাক নাৰ্চাৰীত 40-50 টকা মানতে পোৱা যায়, বৰ বেছি দামৰ নহয়। এতিয়া জানো আহক গছজোপাক আমি গৰম দিনত কেনেধৰণৰ যত্ন ল'ব লাগে। এই গছজোপা সেমেকা মাটি পচন্দ কৰে, সেইবাবে টাবৰ মাটিখিনি শুকাবলৈ দিব নালাগে, ডেইলি পানী দিব লাগে ইয়াত। এই ব্লিডিং হাৰ্ট ফুলজোপাত ফাংগাছ লগা বা গুৰি পচা আদি সমস্যাবোৰ খুব কমেই দেখা যায়, সেইবাবে ইয়াক বৰষুণ পৰাকৈ ৰাখিব পাৰে। এই ফুলবিধক ফুলিবৰ বাবে গোটেই দিনটো ৰ'দ পাই থাকিব লাগিব বুলিও কোনো কথা নাই। 2-3 ঘণ্টা ৰ'দ পালেও বহুত ধুনীয়াকৈ ফুলে আৰু গোটেই দিনটো ৰ'দ পাই থাকিলেও গছজোপাৰ একো সমস্যা নহয়। গছজোপাৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে আৰু বেছিকৈ ফুল পাবৰ বাবে মাজে মাজে সাৰ প্ৰয়োগ কৰাটো প্ৰয়োজন। প্ৰুনিং কৰাৰ পিছতে এবাৰ ইয়াত সাৰ প্ৰয়োগ কৰিব লাগে। মই আজি আকৌ সাৰ প্ৰয়োগ কৰিম। এয়া হৈছে পটাছ, MOP মিউৰেট অফ পটাছ বা পটাছিয়াম ক্লৰাইডে গছজোপাৰ ফুল আৰু ফল অহাত সহায় কৰে আৰু লগতে গছজোপাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। আৰু ইয়াৰ লগতে মই ব্যৱহাৰ কৰিম অলপমান DAP, ডাই এমনিয়াম ফচফেট। ইয়াৰো 10-15টামান দানা মই দিম। DAPত নাইট্ৰজেন আৰু ফচফৰাছ থাকে। ইয়াৰ টাবৰ চাইজ অনুসৰিহে ইয়াৰ গ্ৰেনুৱেলছ দিব লাগে। সৰু টাব হ'লে কমকৈ দিব লাগে আৰু 10-15 ইঞ্চিৰ টাবত 10টাৰ পৰা 15টা গ্ৰেনুৱেলছ দিলেই হয় আৰু গুৰিটোৰ পৰা অলপ আঁতৰত দিব লাগে। আৰু ইয়াৰ লগতে মই ইয়াত ব্যৱহাৰ কৰিছোঁ অলপ কেঁচু সাৰ বা ভাৰ্মি কম্প'ষ্ট। কেঁচু সাৰত গছ এজোপাৰ বাবে প্ৰয়োজন হোৱা সকলোবিলাক মাইক্ৰ' নিউট্ৰিয়েণ্ট পোৱা যায়। এতিয়া মই ইয়াত সাৰ হিচাপে ব্যৱহাৰ কৰিলোঁ আধা চামুচ পটাছ, 10-15টামান DAPৰ দানা আৰু 100 গ্ৰাম ভাৰ্মি কম্প'ষ্ট। এই পটাছ আৰু DAPৰ সলনি NPK ব্যৱহাৰ কৰিলেও হয়। সাৰ দিয়াৰ পিছত মাটিখিনি এনেদৰে অলপ খুচৰি মাটিৰ লগত সাৰখিনি মিলাই দিব লাগে। যিসকল লোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নিবিচাৰে তেওঁলোকে সৰিয়হৰ খলি হৈ বন মিল, হৰ্ণ মিল বা চিউইড ফাৰ্টিলাইজাৰ আদি জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰে। এইবিলাক আজিকালি অনলাইনতো পোৱা যায়। এতিয়া মই এই সাৰখিনি মাটিৰে অলপ ঢাকি দিম, কিয়নো মোৰ টাবৰ মাটিখিনি অলপ তললৈ বহি গৈছে। এনেদৰে ঢাকি দিলে বৰষুণত বা পানী দিওঁতে সাৰবিলাক উটি যোৱাৰ চান্স নাথাকে। লগতে গছজোপায়ো সাৰবিলাক সোনকালে এবজৰ্ব কৰিব পাৰিব তেতিয়া। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, ৰাসায়নিক সাৰ সদায় আবেলি সময়ত ব্যৱহাৰ কৰিলে ভাল। আৰু যেতিয়া বহুত বেছি গৰম পৰে তেতিয়াও ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে। বতৰটো অলপ ঠাণ্ডা হ'লেহে ব্যৱহাৰ কৰিব লাগে। আৰু সাৰ ব্যৱহাৰ কৰাৰ পিছত সদায় পানী দিব লাগে। আৰু ৰাসায়নিক সাৰ কেতিয়াও গছজোপাৰ গুৰিতে দিব নালাগে, গছজোপাৰ গুৰিৰ পৰা অলপ আঁতৰতহে দিব লাগে। এই ব্লিডিং হাৰ্ট ফুলজোপা বহুত হাৰ্ডি হয়, সোনকালে নমৰে আৰু বৰ বিশেষ যত্নৰো প্ৰয়োজন নহয়। যদি আপোনালোকে এতিয়ালৈকে ৰোৱা নাই তেন্তে ৰুই চাব পাৰে, বহুত ধুনীয়া লাগে ফুলিলে গছজোপা। এই ফুলজোপাত পোক পৰুৱা লগাৰো তেনেকুৱা সমস্যা মই আজিলৈকে দেখা নাই, গতিকে যত্নৰ ওপৰত আৰু ক'ব লগা একো নাই। ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিল জনাব। যদিহে ভাল লাগিল তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।